এভৰিৱান নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা কুইকলি বনাব পৰা প্ৰটিন সালাড। আমি সকলোৱে জানো আমাৰ শৰীৰৰ কাৰণে প্ৰটিন কিমান প্ৰয়োজন। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰটিন সালাড বনাবৰ কাৰণে সকলোখিনি এনেদৰে ৰেডি কৰি লৈছোঁ। এয়া মুগ লৈছোঁ, এয়া কাবুলী বুট লৈছোঁ, সৰু কাবুলী বুটটো। তাৰপিছত লৈছোঁ এয়া যিটো নৰ্মেল বুট। তাৰপিছত লৈছোঁ অলপমান বাদাম। তাৰপিছত লৈছোঁ তিয়ঁহ, এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত অলপ গাজৰ লৈছোঁ, এইখিনিও এনেদৰে কাটি লৈছোঁ। তাৰপিছত পিঁয়াজ লৈছোঁ সৰু সৰুকৈ কাটি আৰু সোৱাদৰ কাৰণে জলকীয়া লৈছোঁ। এইখিনি মই এতিয়া সকলোখিনি মিলাই ল'ম। আপুনি ইয়াতে যিকোনো প্ৰটিন জাতীয় আৰু কিবা কিবি এড কৰিব পাৰে, কিন্তু মোৰ ওচৰত যি আছিলে সেয়াই লৈছোঁ। আপুনি ইয়াতে পালেং শাক ল'ব পাৰে, নহ'লে পনীৰ ল'ব পাৰে। এয়া মই সকলোখিনি এনেদৰে মিহলি কৰি ল'ম। তাৰপিছতে সকলোখিনি মিলাই লৈছোঁ আৰু এতিয়া ইয়াতে সোৱাদ অনুসৰি মই নিমখ দি লৈছোঁ। তাৰপিছত ইয়াতে মই বাদামখিনি দি লৈছোঁ। এই আটাইখিনি ভালদৰে মিলাই ল'ম। আপুনি যদি ওজন কমাব বিচাৰে তেন্তে এইটো সালাড আপোনাৰ খাদ্য তালিকাত এড কৰিব পাৰে। এতিয়া মই ইয়াতে অলপমান ধনিয়া দি লৈছোঁ আৰু অলপমান মিঠাতেল দি লৈছোঁ। আপুনি যদি ওজন কমাবৰ কাৰণে এইটো সালাড খায় তেন্তে মিঠাতেলটো স্কিপ কৰিব। মোৰ কেঁচা গোন্ধটো ভাল লাগে বাবে দি লৈছোঁ। এতিয়া মই ইয়াতে অলপমান নেমুৰ ৰস দি লৈছোঁ, 1 চামুচমান হ'ব। তাৰপিছত এই আটাইখিনি মিহলি কৰি ল'ম। ভালদৰে এইখিনি মিলাই লোৱাৰ পিছত আৰু ৰেডি হৈ গ'ল আমাৰ প্ৰটিন সালাড। একেবাৰে চিম্পুল নহয়নে? তেন্তে আপুনিও ট্ৰাই কৰি চাব। আই হোপ আপোনালোকৰ ভাল লাগিব। তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।